প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। আচলতে দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল জোনমণি ৰাভাৰ। চিনেমাৰ দৰে অতি চতুৰতাৰে ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল সাহসী আৰক্ষী SI জোনমণি ৰাভাক। আৰু হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা চতুৰ হত্যাকাৰী। আৰু এই মুহূৰ্তত উদ্ধাৰ হৈছে বহু ন তথ্য। দুৰ্ঘটনাটো নিজ চকুৰে দেখা এজন প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণ। মই সেইদিনাখন গুৱাহাটী গৈছিলোঁ। গুৱাহাটীত মই এজন মানুহক লগ কৰি থৈ আহিছিলোঁ। তেওঁ জালুকবাৰীত নমাবলৈ গৈছিলোঁ। তেওঁ জলেক নমাই অহাৰ পিছত 11:30মান বজাত মই এইফালৰ পৰা যাওঁতে জখলাবন্ধা পাৰ হ'ব লাগে, এইফালৰ পৰা জখলাবন্ধা পাৰ হ'ব নালাগে দেই। আৰু বিশেষকৈ মই এই সৰু সৰু জেগাবিলাক মই বৰ বেছিকৈ চিনি নাপাওঁ। মই অলপ ডাঙৰ জেগাবিলাক চিনি পাওঁ। মই ড্ৰাইভ কৰি আহি থাকোঁতে মই দেখিলোঁ যে এখন গাড়ী। অকলে আহিছিলে নেকি? অকলে আহিছোঁ। অলৰেডি মই অকলে ৰাতি গুৱাহাটীৰ পৰা অকলে আহিছোঁ। অকলে যাওঁ, অকলে আহোঁ। মই অকলে যাওঁ, অকলে আহোঁ। কি গাড়ী আছে? মোৰখন মেজিক আছিলে। আপোনাৰ এচি গ'ল আছিলে। ক'বলৈ গৈছিলে গুৱাহাটী? মই এজন মানুহক থ'বলৈ গৈছিলোঁ আৰু লগত তেওঁ বেডিং আছিলে। তেওঁ ক'লে যে আমাক জালুকত ভাড়া মাৰে? ভাড়া মাৰিব। মই আজি ভাড়া মাৰা, মোৰ ওচৰত গাড়ী চাবি আছেও, আজিও ভাড়া আছিলে। গাড়ী চাবি আছে, ভাড়া মাৰে। তেওঁ নিজৰ মেজিকখনেৰে ভাড়া মাৰি তেওঁ সেইদিনাও গুৱাহাটীলৈ গৈছিল আৰু নিশা 1:30 বজাত আপুনি আহিছিল। তাৰপিছত কি হ'ল? 1:30 বজাত যেতিয়া আমি অকণমান চিপচিপা বৰষুণ দি আছিলে, তেতিয়া মই ৰখালোঁ যে ভাবিলোঁ এখন গাড়ী ৰৈ আছে আৰু পাৰ্কিং লাইটটো দিয়া আছে। মই ভাবিলোঁ কি মোৰ ওচৰতো অলপমান কাগজ পত্ৰখন ফেইল আছিলে আৰু মোৰ লাইচেঞ্চো নাই বাৰু। মই মিছা কথা নকওঁ, লাইচেঞ্চো নাই। মই লাইচেঞ্চখন মোৰ আগত হেৰালে, এবাৰ বনাবলৈ দিয়া নাছিলোঁ। আৰু এতিয়া মই তেনেকৈ চলাই খাইছোঁ। তাত দেখিলোঁ যে মোক পুলিচৰ গাড়ী হ'ব পাৰে, জখলাবন্ধা পুলিচ পেট্ৰলিং কৰি থাকে, হয়তো ধৰিলে মোক হয়তো কিবা এটা কৰিব। মই সেই বুলি ভাবি ভয়ত অকণমান চাইডত ৰ'লোঁ। ৰৈ মই পেচাবো কৰিলে, পেচাব কৰি মুখখনো ধুইছোঁ, চকুটো লাগি আছে, মুখখনো ধুইছোঁ। মুখখন ধুই পিনি আৰু চিধা আহি পিনি পেকেটটো মই শিখৰ খাইছিলোঁ। মই ড্ৰিংকছ একো নকৰোঁ কিন্তু শিখৰটো খাওঁ। শিখৰটো খাই পিনি এনেকৈ মুখলৈ ঘূৰিছোঁ, তেতিয়া এখন ট্ৰাক তীব্ৰ বেগেৰে আহিছে। মানে তেওঁ ব্ৰেকত ভৰি দিয়াই নাই, ক্লাছ ব্ৰেক চোৱাই নাই, অকল এক্সেলটাত ভৰি দি আছে যেনে বুলি মই গম পাইছোঁ। যাতে মই যেতিয়া ড্ৰাইভৰ, গাড়ীখন কিমান বেগেৰে যায়, কিমান বেগেত আহে মই ধৰিব পাৰোঁ দেই। তেতিয়া যিটো তীব্ৰ বেগেৰে যেতিয়া আহি গাড়ীখন খুন্দা মাৰিছে, তেতিয়া ধাম কৰিছে। তেতিয়া মই দেখিছোঁ ডাইৰেক্ট মাৰিছে। গাড়ীখন অলৰেডি ৰৈ আছে। মই কিমান দূৰত আছিলে? মই বেছি নাই, 20 মিটাৰমান দূৰত আছোঁ। কোনটো দিশে আছিলে? আপুনি নিজৰ দিশত আছিলে? মোৰ নিজৰ দিশতে আছোঁ। যিখন জোনমণি ৰাভাৰ গাড়ীখন কোন দিশে, আপোনাৰ দিশে আহি আছে? মোৰ দিশতে আছে। এইফালৰ পৰা এই ট্ৰাকখন আছে। সেইখন আহি থকা নাই, সেইখন গাড়ী আকৌ। এইটো মিছা কথা নকওঁ। কোনখন গাড়ী? জোনমণি ৰাভা গাড়ীখন আহি থকা নাই। অলৰেডি জোনমণি ৰাভা গাড়ীখন পাৰ্কিং দি পিনি ৰৈ আছিলে। ক'ত ৰৈ আছিলে? যে আপোনাৰ এইখন কি বুলি কয়, দুৰ্ভগীয়াত গাড়ীখন সৰুভগীয়াত গাড়ীখন ৰৈহে আছে। গাড়ীখন চলোৱাও নাই, কৰাও নাই। তাৰ আগমুহূৰ্তত দেখা আগত আৰু এটা কথা। কিমান সময় দেখিছে গাড়ীখন ৰৈ আছে? মই মিনিমাম আধা ঘণ্টামান ধৰি লওক। তাৰ আগত 3টা ল'ৰা আহে, কি পাতে কি নাপাতে নাজানো, যায় আহে হা। আৰু এটা ল'ৰা এক্সিডেণ্ট হোৱা 7-8 মিনিটৰ পিছত এটা ল'ৰা আগচিটৰ পৰা নামি গৈছে। আৰু ল'ৰাটোৱে এযোৰ কোলা পেণ্ট আৰু এযোৰ কোলা জোতা আৰু এটা মাটি। কিয় চাই আছে? আপোনাৰ সন্দেহ হৈছিলে নেকি? মোৰ সন্দেহ হোৱা নাই। মই ভাবিছিলোঁ কি পুলিচ নেকি। যদি পুলিচ নহয় তেতিয়া মই পাৰ হৈ যাম। যদি পুলিচ হয়, পুলিচ হ'লে মই ৰৈ দিম। মই এনেকৈ বুলি ভাবি ৰৈ আছিলোঁ। কাৰণ কেলৈ অলৰেডি মোৰ লগত ড্ৰাইভিং লাইচেঞ্চ নাই। এতিয়া মই প্ৰশাসনৰ পৰা দূষিত হৈ যাম। দূষিত হোৱাৰ কাৰণে ভাবিলোঁ যে মই ভালে কুশলে যাওঁ। সঁচা কথাটো কওক। মই কৈ দিলোঁ। কৈ দিয়াৰ পিছত যেতিয়া মই দেখিলোঁ যে নহয়, এইটো কিবা এটা হৈছে, মই যাওঁ। মই চাবলৈ আহোঁতে তাৰ পৰা যেতিয়া আহি পিনি 15 মিনিটমান হৈছে, তেতিয়া জখলাবন্ধাৰ আৰক্ষী বিষয়াৰ SI কি নাম আছিলে ৰ'বতে পাহৰিছোঁ, তেওঁ আৰু কনষ্টেবল 4জন লৈ পিনি গৈ পাইছেগৈ। আৰু ঘটনাস্থলীত পাইছে। ঘটনাস্থলীত পাওঁতে ময়ো চাইছোঁহি। তেতিয়া মোক কৈছে কি লাগে। মই বোলো ছাৰ মই একণ লাগে, মই গুৱাহাটীৰ পৰা আহিছিলোঁ এতিয়া মই বোকাখাতলৈ যাম। মই খালি এক্সিডেণ্টটো হোৱা দেখি চাবলৈ আহিছিলোঁ। মোক কৈছে যা ৰৈ থাকিব নালাগে। কিন্তু গুচি আহি পিনি যেতিয়া সিহঁতক ক্ৰছ কৰিছোঁ, তেতিয়া মই গাড়ীখন চাইছোঁ, তেতিয়া এজনী ছোৱালী আছে তেজে ৰঙা। খালি এই ছেপটো মই দেখা পাইছোঁ, তেজে ৰঙা। তেতিয়ালৈকে মই যেতিয়া তাত ৰৈ আছিলে, তেতিয়া এক্সিডেণ্টটো হৈছে পুলিচ অহাৰ আগত হৈছিলে এক্সিডেণ্ট? বহুত পাছত আহিছে। পুলিচ বহুত পাছত আহিছে। আপুনি এক্সিডেণ্টটো হয় তাত কিমান দেৰি আছিলে? এক্সিডেণ্ট হোৱাৰ পিছত কিমান দেৰি আছিলে তাত? এক্সিডেণ্ট হোৱাৰ পিছত মই 10 মিনিটমান আছোঁ তাত। আপুনি তাত কি দেখিলে এক্সিডেণ্ট হোৱাৰ পিছত? এক্সিডেণ্টটো হোৱাৰ পিছত ড্ৰাইভাৰজন গৈ এইফালে ট্ৰাকৰ ড্ৰাইভাৰজন পলাইছে। তাৰপৰা পলাইছে, দৌৰি মাৰিছে। তেতিয়া মই আহিছোঁ যে কি হ'ল বোলে নাই। আৰু হত্যাৰ পূৰ্বে ধৰ্ষণ কৰাৰ সন্দেহ কৰা হৈছে জোনমণি ৰাভাক। ৰদেৰে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল জোনমণি ৰাভাক। আৰু মৃত্যুৰ সময়ত জোনমণিৰ ভৰিত আছিল কেৱল এপাত জোতা। জোনমণিৰ বাহন চলাই আহিছিল আৰক্ষী আভাজ্যোতি ৰাভাই। আৰু এই মুহূৰ্তত আৰক্ষীৰ সৈতে কথোপকথনৰ এক চাঞ্চল্যকৰ অডিঅ' বাৰ্তা ভাইৰেল হৈ পৰিছে। আৰু শুনোৱা হওক সেই বিশেষ চাঞ্চল্যকৰ অডিঅ' বাৰ্তা। মৰাৰ আগত তাই নগাঁৱত 3 পাকমান ঘূৰিছিল। তাই গাড়ীত কোন আছিল?
OC এডিশ্যন SP অকুমাৰ এহেঁতে SPৰ লগত কি আলোচনা কৰে তাৰ ধৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপটকৈ ঘূৰিছে সিফালে গৈছে ড্ৰাইভাৰ মাতিছে তাৰপিছত PSO নাই তাত নিতুল বৰা বুলি পুলি এটা লৈ পেলাই OC ওলাই গৈছে তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট তাই OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিল তাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে OC ৰখা পালি আকৌ বৰঘাট পালে বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে কোনে মাৰি আছে মানে বস্তুটো আমি গম নাপাওঁ কিহেদি মাৰিছে ৰ'দে মাৰিছে কোনোবা এটা পানী হৈছে নগাঁও টাউনৰ ভিতৰতে মাৰিছে কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো আমি যেতিয়া বিচাৰি ফুৰিছোঁ 12টামান ভিতৰত মাৰি পেলাই তেতিয়া মানে OC মই আকৌ পেহী বিচাৰি ফুৰিছোঁ তাই সি মানে কি কৈছে সি মানে সি নিজে একদম বলিয়া নিচিনা বুজিছেতো তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল তাৰপিছত SPয়ে OC এই যোনবাৰ আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে মৰাৰ পিছত এতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা গাহৰি পোহা পইচাকেইটা আছে কিন্তু তাৰ আগতেই ধৰ যোনজনী মৰিলে তাই মৰোতে প্ৰায় 11:30-12টাৰ ভিতৰত মৰিছে তাৰপিছত যেতিয়া এতিয়া ধৰ ই যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে কিন্তু তাই দেই 2টা মানুহ আছে এইটো পাব্লিক হ'ব এইটো কোন আছে জানো হৰবঙা থানা আহিছে যে তাইৰ লগত আছে তাইৰ মাকেও কৈছেতো আৰু মাকেও কৈ আছে কিন্তু এই বস্তুটো ৰাভা লগত আছে তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে কিন্তু এপাত জোতা পিছফালৰ চিটত কিয় থাকিব আৰু